Welcome back to my YouTube channel Assamese Gyan Pro. So friends, আজি মই এটা এনেকুৱা এপৰ কথা ক'বলৈ গৈ আছোঁ যিটো এপত আপুনি প্ৰায় 60-70 টাতকৈও বেছি এপ ব্যৱহাৰ কৰিব পাৰিব আৰু সেয়াও মাত্ৰ 12 MB। তো ফ্ৰেন্ডছ বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ফ্ৰেন্ডছ প্ৰথমতে আপুনি প্লে ষ্টৰটো ওপেন কৰি ল'ব আৰু প্লে ষ্টৰত যাই সাৰ্চ কৰিব স্মাৰ্ট কিট। সাৰ্চ কৰাৰ পিছত এপটো আপুনি ডাউনলোড কৰি ল'ব। ডাউনলোড হৈ আছে। এপটো ইনষ্টল হোৱাৰ পিছত আপুনি ওপেন কৰি ল'ব। আৰু আপুনি ইয়াত এলাও কৰি দিব। ইয়াত আপুনি দেখিবলৈ পাইছে নোটপেড, ট্ৰান্সলেটৰ, ডিকচনাৰী আৰু বিভিন্ন ধৰণৰ এপ ইয়াত দেখিবলৈ পাইছে। ইয়াত আপুনি সোশ্যাল মিডিয়া এপসমূহ ব্যৱহাৰ কৰিব পাৰিব। লগতে আপুনি ইয়াত শ্বপিং এপো দেখিবলৈ পাব। তো ফ্ৰেন্ডছ আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।